হে গাইজ, আসসালামু আলাইকুম। কমৰুনছ ৰেচিপিৰ নতুন আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লোকেল কুকুৰাৰ জোল আলুৰ সৈতে বনাব লৈছোঁ। বলক আৰম্ভ কৰোঁ। প্ৰথমে মই কেৰাহীত অলপ তেল দি দিলোঁ। তেল গৰম হোৱাৰ পিছত ইয়াত মই পিঁয়াজ দি দিছোঁ। পিঁয়াজ দিয়াৰ পিছত গৰম মছলা দি দিলোঁ, তেজপাত, অকণমান নিমখ দি দিলোঁ সোৱাদ অনুসৰি। এতিয়া হালধি গুড়ি, জলকীয়া গুড়ি, জিৰা গুড়ি আধা চামুচকৈ দি দিছোঁ। অলপ কম মছলাত মই বনাম আজি। অকণমান মই পানী দি দিলোঁ। এতিয়া মছলাখিনি ভালদৰে মই ভাজি ল'ম। ইয়াত অলপ আদা নহৰু পেষ্ট দি দিলোঁ আৰু অলপ সময় মছলা ভাজি লৈ ইয়াত মই মুৰ্গী মাংসখিনি ঢালি দিম। এতিয়া মাংসখিনি ধুনীয়াকৈ লৰচৰ কৰি মিহলাই ল'ম। এতিয়া মই 5 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। 5 মিনিট পিছত ঢাকনিখন খুলি চালোঁ, মাংসৰ পৰা অলপ তেল ওলাইছে। মই এতিয়া ইয়াত অলপ পানী দি দিছোঁ। মুৰ্গী মাংস বনাবলৈ চবেই জানে, মইনো কেনেকৈ বনাওঁ তাকে আজি শ্বেয়াৰ কৰিছোঁ। ৰেচিপিটো চাই কেনে পালে প্লিজ জনাব। মাংসখিনি ভালদৰে লৰচৰ কৰি ল'ম। এতিয়া মই কাটি লোৱা আলুখিনি দি দিছোঁ। আলু দি মই আৰু অলপ সময় মাংস আলু মিলাই ল'ম। এতিয়া অলপ ঢাকনখন মাৰি দিছোঁ। আপোনালোকে চাবই পাৰিছে কি ধুনীয়াকৈ মাংসৰ পৰা তেল ওলাইছে। এতিয়া মই ইয়াত অলপ এগিলাচমান পানী দি দিছোঁ। দি মাংসখিনি ধুনীয়াকৈ লৰচৰ কৰি মিহলাই লৈ এতিয়া মই ঢাকনখন মাৰি দিম। গেছটো হাই ফ্লেমত ৰাখি মোৰ তৰকাৰী ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব আৰু যদি কোনোবাই নতুন চাই আছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, ধন্যবাদ।